दोस्तों वेलकम टू माय यूट्यूब चैनल वासिक ब्लॉग। हे दोस्तों आपनालोक भाले आछे, आशा करो निश्चय भाले आछे। आपनालोকৰ মাজলৈ নতুন ভিডিও এটা লৈ আনিছো। আহক আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া আমি ফুৰিবলৈ যাবলৈ ওলাইছো। এয়া আমাৰ খুৰী ৰেডি হৈ গল। নানি আৰু মমাও আহিছে যাবলৈ। কলৈ যাও কৈ দিছো। এতিয়া গেলেকিলে গৈ আছো মেলাত খাবলৈ। আমি সকলো ৰেডি হৈ গলো। মই মমাৰ লগত গৈছো। এয়া আমি আহি পালোহি। এয়া আলতাপ্তা বহি আছে। এয়া বোমাই, এয়া আফিকা মাহী, এয়া নাজিৰা নানিহঁতৰ ঘৰৰ টিকলিজনী। চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া তেওঁলোকৰ ঘৰৰ পিছফালৰ পৰিৱেশটো। পথাৰ আছে, বৰ ধুনীয়া পৰিৱেশ। ইয়াত খোৱা বোৱা হৈছে। বহুত মানুহ হৈছিলে ইয়াত। বেলেগ ঘৰলৈ ফুৰিবলৈ আহিলো। তাতে বাইক এখন পালো যে এতিয়া চলাই পেলাই বহুত ফূৰ্তি পাইছে সি। এখন বেটেৰীত চলে, ইয়াত গানো বাজে। এখন এক্সেল পকালে আগলৈ যায়। ঘৰ আহি পালোহি। বায়ে আৰ্ট স্কুলত অঁকা ছবি এয়া আছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক আঁকিছে। আজি ভিডিঅ' এয়াই আছিল। ভিডিঅ'টো ভাল লাগিল যদি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।